Basically, we don't allow photography inside. No, guide you and you will shoot inside videos. Oh. সেইটো চাওক কিমান ডাঙৰ কেমেৰা চাওক এইটো গৰম নেকি हल्का सा होता फर्स्ट टाइम নমস্কাৰ বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম তো আজি হ'ল জয়পুৰত আমাৰ দ্বিতীয় দিন আৰু আমি এতিয়া আজি যাবলৈ ওলাইছোঁ আৰু কেইটামান ঐতিহাসিক স্থানলৈকে এতিয়া সময় হৈছে ৰাতিপুৱা 10:06 আৰু আজিৰ এই ভিডিঅ'টোত বন্ধুসকল আপোনালোকক মই লৈ গৈ আছোঁ জয়পুৰৰ ৱাক্স মিউজিয়ামলৈকে আৰু এই ৱাক্স মিউজিয়ামটো আছে নাহৰগড় ফৰ্টত গতিকে বলক বন্ধুসকল আজিৰ এই ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰি দিওঁ বন্ধুসকল আহি পাই গ'লোঁ মই নাহাৰগড় ফৰ্ট আৰু এতিয়া ইয়াতে মই টিকট ল'ব লাগিব আৰু তাৰপিছত ভিতৰত গৈ আছোঁ তো সেইফালে গৈ আমি টিকট কৰিব লাগিব 10 AM to 9:30 PM इतने খোলা रहता है क्या ये আৰু ইয়া টিকট লৈ ল'লোঁ ইয়াতে পাৰ পাৰ্চন 500 रुपीजকৈ ইণ্ডিয়ানৰ কাৰণে আৰু ফৰেইনাৰ হ'লে 700 रुपीज ইণ্টাৰেষ্টিং কথাটো হ'ল ৱাক্স মিউজিয়ামৰ ভিতৰত কোনো ধৰণৰ ফটো আৰু ভিডিঅ' এলাউ নকৰে মানে ফটোগ্ৰাফাৰ লৈ কিনে আপুনি ফটো উঠিব লাগিব ইয়াতে চাওক ফটোৰ 8 পিচ ফটো আপুনি পাব 200 টকাত তাৰপিছত 15 পিচ ফটো আপুনি পাব 300 টকাত এনেকৈ আপোনাৰ গৈ 25 পিচ ফটো আপোনাৰ 400 টকাত পাব আৰু চাওক বাহিৰত এটা প্ৰকাণ্ড কেমেৰা আছে এইটো দেখাই দিওঁ সেইটো চাওক কিমান ডাঙৰ কেমেৰা চাওক এইটো তো ইমান ডাঙৰ কেমেৰা জীৱনত মই প্ৰথম দেখা পাইছোঁ আচলতে এইটো কেমেৰাৰ দৰে বনোৱা আছে কিন্তু কেমেৰা নহয় এইটো হ'ল ফটো হাউচ ইয়াৰ ভিতৰতে ফটোবিলাক এওঁলোকে এডিট কৰে যিবিলাক ফটো আমাৰ ভিতৰত মাৰিব গতিকে বলক কেমেৰাটোৰ ভিতৰলৈকে যাওঁ আৰু এইটো হৈ গ'ল কেমেৰাৰ লেন্স ইয়াত তেখেতে ৱাক্স মিউজিয়ামৰ বিষয়ে অকণমান বৰ্ণনা কৰি আছে মানে ৱাক্স মিউজিয়ামৰ ভিতৰত আপোনালোকে কি কি দেখা পাব সেই বিষয়ে অলপ আগতীয়াকৈ ইয়াতে কৈ লয় लास्ट महारानी गायत्री देवी उनका यंग वर्जन ओल्ड वर्जन ये जब जिंदा थी तो अपने जमाने में सबसे खूबसूरत महिलाओं से एक नहीं जाती थी पूरा मैंने ये फोटो का सारा फोटो की मांगा पता प्रैक्टिस करके बना तो कैप्चर नहीं अब आपको पास पास देखिए फॉलो करेगा ৱাক্স মিউজিয়ামৰ ভিতৰত সোমোৱাৰ আগতে আৰু এটা বস্তু আমি কৰি লওঁ ইয়াতে মানে মমৰ হাত বনায় গতিকে আমি অনাবিলৰ এখন এনেকুৱা টাইপৰ হাত এখন বনাই লওঁ বুলি ভাবিলোঁ গতিকে বলক চাই লওঁ কি হাত বনে অনাবিলৰ হাতখন देखो ऐसे इधर मेरी तरफ देखो ऐसे बनाना है कि आपको ऐसे बनाना है कि ऐसे बनाना है कि ऐसे बनाना है ऐसे बनाना है কেনেকুৱা বনাবা তুমি थम्स अप থামছ আপ বনাবা ऐसे कैसे स्ट्रेट रखना है ये हाथ यहाँ से बेंड नहीं होने चाहिए ऐसे रखो থামছ আপ এনেকৈ কৰি দিয়া আৰু অঁ ঠিক আছে ঠিক আছে ইয়াতে মানে কি কৰিছে প্ৰথমতে হাতখন বৰফৰ পানীত ডুবাই লৈছে তাৰপিছত হাতখন ডুবাব মমৰ পানীত আৰু এনেকৈ এই বস্তুটো মানে ৰিপিট কৰি থাকিব আৰু অৱশেষত এখন মমৰ হাত বনি যাব আৰু এইয়া চাওক হৈ গ'ল ৱাও অনাবিলৰ হাতৰ ছেটটো মোটামুটি আহি গৈছে চাওক ইয়াতে কালাৰিং চলি আছে এতিয়া তলৰ অংশ হালধীয়া কালাৰ কৰা হৈ গ'ল আৰু ওপৰৰ অংশ এতিয়া নীলা কালাৰত ডুবোৱা হ'ব আৰু এইয়া চাওক কিমান সুন্দৰ এটা কম্বিনেশ্যন বনি গৈছে লেভেল কৰি আছে লেভেল মিলাই আছে চাওক আৰু ফাইনেলি আহি গ'ল ফাইনেল ৰিজাল্ট অনাবিলৰ হাতৰ চাওক কপি और ये धुनियाके पैकिंग कर दिले चाওক तो भैया इसका प्राइस बता दीजिए कैसे कितना सिंगल का 250 का होता है डबल का 400 का होता है तो বুজি পালে মমৰ হাত বনোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ ৱাক্স মিউজিয়ামৰ একেবাৰে ভিতৰলৈকে ওলাই আহি কিনে ভিতৰত উঠা ফটোবিলাক আপোনালোকক দেখাই আছোঁ কাৰণ ভিতৰত ভিডিঅ' এলাউ নকৰে তো ইয়াতে আচলতে কি হয় যে এনেইতো নৰ্মেল আপোনাৰ ভিডিঅ' এপ্ৰুভ নকৰে কিন্তু যেতিয়া এওঁলোকে গম পালে যে মই ইউটিউবৰ ভিডিঅ' বনাওঁ তো তেতিয়া ছাৰক লগ কৰিব দিলে আৰু ছাৰে এতিয়া কৈ আছে যে মোক এপ্ৰুভ কৰিব ভিডিঅ' বনোৱাৰ কাৰণে ভিতৰত Basically, we don't allow photography inside, but I am encouraging vloggers nowadays so that they can have content, quality content. Okay. So once what you do is you see the entire place. Okay. And once you finish the Sheesh Mahal, no? Yes. You come to me. Okay. I'll appoint a staff who will guide me. No, guide you, and you will shoot inside videos. Okay. On your cameras. Okay. On my instruction. Wax Museum 1 and Wax Museum 2.
वी हैव डेजिग्नेटेड स्पेसेस, ओके सिलेक्टेड जगह है, उधर आप शूट करो। और शीश महल के लिए आप मेरा नंबर ले जाओ, मुझे व्हाट्सएप करो, मैं आपको शीश महल का एक्सक्लूसिव, आई विल सेंड यू शीश महल एक्सक्लूसिव पिक्चर्स। ओके, वी डोंट अलाउ शूटिंग इनसाइड, सो आई विल सेंड यू पिक्चर्स व्हिच यू कैन पुट इन योर वीडियो। ओके ओके, वेरी फाइन, वेरी फाइन, थैंक यू सो मच। नयन निरुपम, आप लोग नयन निरुपम जी का चैनल सब्सक्राइब कीजिए। इनका मैंने एक आध 2 वीडियोस देखे, बहुत अच्छा ट्रैवल वीडियोस बनाते हैं और आपको ये जयपुर वैक्स म्यूजियम की पूरी सैर कराएंगे और आई होप यू लाइक इट। और जब कभी जयपुर आए तो हमारे पास भी आए, जयपुर वैक्स म्यूजियम। আৰু যেহেতু মই ব্লগিং কৰোঁ বুলি মানে ছাৰে গম পালে, তাৰপিছত কি কৰিলে চাওক, ই ছাৰে মোৰ মানে ভিতৰত ফটো ফ্ৰী কৰি দিলে। চ' থেংক ইউ ছ' মাছ ছাৰ। তো ফাইনেলি বন্ধুসকল মই পাৰ্মিশ্যন পাই গ'লোঁ ৱাক্স মিউজিয়ামৰ ভিতৰত শ্বুট কৰাৰ কাৰণে, আৰু মই আপোনালোকক সমগ্ৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ। তো চলিয়ে মেডাম আপোনাৰ নাম কি है? मेरा नाम दुर्गेश है। তো মেডামে এতিয়া মোক গাইড কৰিব। তো এইটো হ'ল এণ্ট্ৰি পইণ্ট। নমস্তে জি। আৰু সোমাই আপুনি দেখা পাই যাব এখন ৰয়েল এনফিল্ড, কিমান দীঘল চাওক। এইখন লৈ যদি আমি পূজা চাবলৈ যাওঁ কিমান মজা হ'ব চাওক, বেলেগকৈ আৰু গাড়ী ল'ব নালাগে, এইখনতে হৈ যাব। এইটো হ'ল এণ্ট্ৰি পইণ্ট। চলিয়ে মেম, প্ৰথমতে পাই গ'লোঁ আইনষ্টাইনক, চাওক আইনষ্টাইন। ভিতৰত আৰু বেলেগ বেলেগ হেৰি বহুতখিনি আছে, তাত শচীন তেণ্ডুলকাৰৰ ৱৰ্কছৰ মূৰ্তি আছে, বিৰাট কোহলিৰ আছে, আৰু এইখন হ'ল মেইন গেট। এইখনেৰে আপুনি সোমাই গৈ কিনে সেই আটাইবিলাকক তাত ভিতৰত গৈ কিনে লগ পাব। অমিতাভ বচ্চনৰ ৱৰ্কছৰ মূৰ্তি আছে। চ' আমি তাত ফটো তুলিলোঁ, ফটোবিলাক মই আপোনালোকক দেখাম। तो और ये म्यूजियम तो आपका सेकंड पार्ट है। अपन रॉयल दरबार चल रहे हैं जिसमें जयपुर की रॉयल फैमिली है और यहाँ पर आपको सारी फैमिली दिखेंगी उनकी, जैसे जय सिंह, माधव सिंह, राम सिंह और महाराणा प्रताप, वे गायत्री देवी। इस साइड से ना ये एंट्री है रॉयल दरबार की। ये है रॉयल दरबार का एंट्री। यहाँ ब्लॉग वगैरह आपको ये लीजिए। तो भाई साहब ने हम लोग को स्वागत कर रहे हैं। जितने भी स्टेचू आ रहे हैं तो वो ले सकते हैं। তো ইয়াৰ পৰা মোক আগলৈকে যাব নিদিয়ে। চ' আপোনালোকে মানে ইয়াতে আহিলে জয়পুৰৰ ৰজাসকলৰ ৱাক্সৰ মূৰ্তিবিলাক পাব। ৱাক্স মিউজিয়ামৰ এই পাৰ্টটোত বাইদেৱে মোক এটা বস্তু বুজাই আছে যে এই যে জয়পুৰী প্ৰিণ্টৰ কাপোৰ মানুহে ইউজ কৰে, সেই কাপোৰসমূহ কেনেকৈ বনোৱা হয়। এই যে ৱালত লগাই থোৱা কিছুমান এনেকুৱা ডাঙৰ ডাঙৰ টুকুৰা এইবিলাক দেখা পাইছে, এইবিলাক হ'ল ব্লক। ইয়াতে বিভিন্ন ধৰণৰ ডিজাইন আছে আৰু এই ডিজাইনসমূহৰ দ্বাৰা বিভিন্ন ধৰণৰ চিয়াহী ইয়াতে লগাই কাপোৰৰ ওপৰত এই ব্লকবিলাকেৰে চাপ মাৰা হয় আৰু সেনেকৈ জয়পুৰী প্ৰিণ্টৰ কাপোৰ বনোৱা হয়। তো মেডামে মোক বহুতখিনি হেল্প কৰি দিলে, আপোনালোকক জনালে। তো থেংক ইউ মেম, থেংক ইউ ছ' মাছ। আৰু এইফালে চাওক ৱাক্স মিউজিয়ামৰ বাহিৰত এজন যাদুকৰে যাদু দেখাই আছে, গতিকে বলক অলপ আমিও যাদু চাই লওঁ। छोटा इतना बोल यहाँ बैग में बंद 1 2 3 गिरी तू मारो बोल पेट में गए इनके मुंह से बाहर आएगा। हाथ पेट पे रखो अपना मोड़ के ऐसी करो थोड़ा ताकत से। এইফালে চলি আছে জয়পুৰৰ পুতলা নাচ, বলক অলপ চাই লওঁ। नमस्कार कीजिए आप। জয়পুৰৰ আন এটা সংস্কৃতি হ'ল মাটিৰ বাচন বৰ্তন বনোৱা। ইয়াতে এজনে মাটিৰ বাচন বৰ্তন বনাই আছে আৰু আপুনিও বনাই চাব পাৰে। যেনেকৈ এতিয়া মোৰ মিছেছে ইয়াতে ট্ৰাই কৰি আছে মাটিৰ বাচন বনোৱাৰ, আৰু অনাবিলেও এটা ট্ৰাই কৰি আছে। বনোৱা হৈ গ'ল আৰু প্ৰথমতে ইয়াক আমি এতিয়া ইয়াতে শুকাবলৈ দিম আৰু ঘূৰি আহি এইকেইটা আমি লৈ যাম। আৰু এতিয়া আমি শুকাব দিছোঁ। তো বন্ধুসকল আজিৰ ৱাক্স মিউজিয়ামৰ ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে আগলৈ আৰু যিবিলাক মই নতুন নতুন ভিডিঅ' মই এই চেনেলটোত দি থাকিম সেই ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। তো আজিলৈ এইখিনিতে কৰিছোঁ। ধন্যবাদ, সকলোৱে সুস্থ থাকক, ভালে থাকক।